কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে বহুতে সেকেন্ড কাউন্সেলিঙৰ নোটিছ পোৱা নাই ইতিমধ্যে বহুতে কমেন্টছ কৰিছে আৰু মেছেজ কৰি সুধি আছে এই ভিডিঅ'ৰ জৰিয়তে সেকেন্ড কাউন্সেলিঙৰ ডিটেইলছ জনাই দিয়া হ'ব এতিয়া জনাই দিয়া হ'ব কি কোৰ্সৰ সেকেন্ড কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে এইটো হ'ল ডিফাৰ্ম কোৰ্সৰ পুনৰ জনাই দিব বিচাৰিছো ডিফাৰ্ম কোৰ্সৰ সেকেন্ড ৰাউন্ড অফলাইন কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে এতিয়া জনাই দিয়া হ'ব সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব 2024 চনৰ অক্টোবৰ মাহৰ 29 তাৰিখত ডিফাৰ্ম কোৰ্সৰ কাউন্সেলিং হ'ব বহুতে গম পাইছে কিছুমান ক্যান্ডিডেট গম পোৱা নাই সেইসকল ক্যান্ডিডেটক জনাই দিয়া হ'ব যে কিমান ৰ্যাঙ্ক লৈকে যাব পাৰিব সেকেন্ড কাউন্সেলিঙত ইয়াতে উল্লেখ কৰিছে অক্টোবৰ মাহৰ 29 তাৰিখত যাব পাৰিব অল ক্যান্ডিডেট যদি ক্যান্ডিডেট 275 ৰ ভিতৰত ৰ্যাঙ্ক পাইছে যিকোনো কাষ্টৰ মানে অল ক্যান্ডিডেট ইয়াতে উল্লেখ কৰিছে যিকোনো কাষ্ট বা ক্যাটাগৰী ক্যান্ডিডেট যাব পাৰিব যদি ক্যান্ডিডেটৰ ৰ্যাঙ্ক 275 ৰ ভিতৰত আছে ওবিসি এনসিএল এমওবিসি ক্যান্ডিডেট যাব পাৰিব যদি ক্যান্ডিডেটৰ ৰ্যাঙ্ক 715 ৰ ভিতৰত আছে তেতিয়ালে যাব পাৰিব এসসি ক্যাটাগৰী ৰ্যাঙ্ক ইয়াত উল্লেখ কৰিছে 612 ৰ ভিতৰত যদি আছে তেতিয়ালে যাব পাৰিব এসটিভি ৰ্যাঙ্ক উল্লেখ কৰিছে 1003 ৰ ভিতৰত যদি আছে যাব পাৰিব এসটিএইচ ৰ 2069 সৰেৰিয়া ক্যান্ডিডেটৰ 327 ইডব্লিউএস ক্যাটাগৰীৰ 412 ৰ ভিতৰত যদি আছে যাব পাৰিব টিজিএল এক্স টিজিএল ৰ 1131 ৰ ভিতৰত যদি আছে যাব পাৰিব গুৱাহাটী 6 মাইল ডিএমই বোৰ্ডত কাউন্সেলিং হ'ব দিনৰ 11টাৰ পৰা আৰম্ভ হ'ব ইয়াতে উল্লেখ কৰিছে নোটিছ কেনেকৈ ডাউনলোড কৰি চাব পাৰিব এতিয়া জনাই দিয়া হ'ব ভিডিও ডেসক্ৰিপশনত লিংক পাব লিংকত ক্লিক কৰিলে এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে কিন্তু 22 চনৰ মানে লিখা আছে কিন্তু এই 24 চনৰ নোটিছটো ডাউনলোড কৰিবলৈ এই পেজৰ তলত যাব লাগিব এই পেজৰ তলত ইয়াত আছে ডিফাৰ্ম সেকেন্ড কাউন্সেলিং নোটিছ 2024 আৰু ইয়াতে ক্লিক হেয়াৰ আছে এই অপচনত ক্লিক কৰিলেই 2024 চনৰ ডিফাৰ্ম কোৰ্সৰ কাউন্সেলিঙৰ নোটিছ ডাউনলোড কৰিব পাৰিব সেকেন্ড ৰাউন্ড এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশনত লিংক দিছো লিংকত ক্লিক কৰি ডাউনলোড কৰি এবাৰ চেক কৰক